हेलो फ्रेंड्स, मैं जब गलो घरले गोलाघाट गाड़ी उठिब गई आसो जी प्रथमबार कलेज गाड़ीत चाय थकन गोलाघाट घर पालैके बंदी आगबढ़ाबले पूरा र'द এতিয়া গাড়ীত উঠিলোঁ মই এতিয়া ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট গোলাঘাটৰ গাড়ী পাইছোঁ। এতিয়া গাড়ীত মানুহ আছে বাৰু, ইমানো নাইকিয়া নহয়। এতিয়া শিৱসাগৰ পাইছোঁ, আইচক্ৰীম খাই আছিলোঁ। আইচক্ৰীম খাই বেছিকৈ গৰমহে উঠিছে চোন। এতিয়া কি যে কৰি থাকোঁ মই গৰমত টিটোটো খজুৱাই। এতিয়া মই গোলাঘাট পাইছোঁহি। বেটেৰী ৰিক্সাত উঠিছোঁ, অকণমান আগবঢ়াই। বেগটো বহুত ডাঙৰ হ'ল, মোৰ নিবলৈ দিগদাৰ হৈছে। তাৰপিছত ৰিক্সাতে উঠি গৈছোঁ। বেছি দূৰ নহয়, অলপহে দূৰ যেনিবা, বজাৰৰ ফালে। তেনেকুৱা ইমান দেৰি লগাইছে, মানুহ বিচাৰিছে গৈছে আৰু। এতিয়া মোৰ ফুচকা খাব মন গৈছে, ফুচকা খাবলৈ আহিলোঁ। তাৰপৰা আকৌ ভোক লাগি আছিলে, পৰঠা খালোঁ। আকৌ চানা খাব মন গ'ল। গাড়ীত বহুত দেৰি হৈছে, ৰখি আছোঁ, মানুহ নাই বাবে যোৱা নাই। লাহেকৈ এতিয়া ওলাইছোঁ আৰু টাউনৰ পৰা। সন্ধিয়াই হ'লগৈ আৰু এতিয়া মই 4:30 বজাত পাইছোঁহি গোলাঘাট ডিব্ৰুগড়ৰ পৰা। এতিয়া দিন দীঘল বাবেহে অলপ পোহৰ হৈ আছে। ঘৰ পাওঁ মানে চাগে আন্ধাৰে হ'বগৈ। টাউনৰ পৰাতো অলপ দূৰেই আমাৰ ঘৰ। তাতে আকৌ মই টাউনত অলপ দেৰি ৰৈছোঁ, ইটো খাবলৈ হ'লেও। এতিয়া ঘৰত আহি বহিছোঁহি, পানী খালোঁ। মায়ে আনিলেগৈ আগবঢ়াই, মোক এতিয়া গধূলিয়ে হ'ল। 7টা বাজি গ'ল। কৈ দিয়া কিমান দিনৰ মূৰত আহিছোঁ মই ঘৰলৈ। কেতিয়া গৈছিলোঁ? 18 তাৰিখে। কেতিয়া? 18 এপ্ৰিল। আজি 12 মে'। বহুত দিনৰ মূৰত আহিছোঁ ঘৰলৈ।